মোৰ চেনেলৰ প্ৰথমটো ব্লগিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ, কিয়নো চেনেলটো ষ্টাৰ্ট কৰাৰ পৰা আজি পৰ্যন্ত আপোনালোকে যিখিনি মৰম দিছে বহুত, সেয়া মোৰ কাৰণে বহুত হয় আৰু মৰম দি মোক আগুৱাই লৈ যাব বুলি বহুত আশা থাকিল। যিৰ মানে ব্লগটো হ'বলৈ গৈ আছে এখন বাৰ্থডেৰ ওপৰত। মোৰ যিহেতু প্ৰায়ভাগ মিনি ব্লগে মানে বাৰ্থডেৰ ওপৰতে হৈ আছে, সেইকাৰণে আচলতে ছিজনটোৱে তেনেকুৱা, কি কৰিব বাৰু, একো নাই। আজি বাৰু বেলেগত নহয়, আজি নিজৰ ঘৰতে বাৰ্থডে আছে, একদম পুৰা ধামাকা হ'বলৈ গৈ আছে। অকণমানো স্কিপ নকৰাকৈ পুৰা চাই থাকিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া যাম আমি টিয়ক। কালি কেক চেক অৰ্ডাৰ কৰি থোৱা আছিলে, যিহেতু আজি লৈ আহিবগৈ লাগিব আৰু লগতে মিঠাই চিঠাই ইত্যাদি কিবাকিনি আনিম আৰু। তো গাইছ ৰেডি হৈ গ'লোঁ টিয়কলৈ বুলি, মানে মই আৰু পাপা যাম। হেলমেট চেলমেট পূৰা লৈ লৈছোঁ আৰু। তো একেবাৰে টিয়কক লগ পাই আছোঁ। তো এয়া টিয়ক পোৱাৰ লগে লগে ডাইৰেক্ট অৰ্ডাৰ দিয়া কেকটো আনিবলৈ গ'লোঁ। তাতে অকণমান বাজনী বহিবলৈ দিলে আৰু মোৰ লগতে আকৌ মেকুৰীজনীও বহিছে দেই। আৰু কেকটো পালোঁ, কিন্তু মই আহোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতু কেকটো ধৰি আনিছিলোঁ। তো আহিলোঁ এতিয়া ঘৰলৈ। একদম ঘৰত আহি একদম কাৰেণ্ট নাই, মাথা চাথা গৰম হৈ গৈছে। যি নহওক এতিয়া ডেক'ৰেশ্যনটো জল্দিকৈ কৰি ল'মগৈ ব'লক। এই ৰুমটোতে মানে ডেক'ৰেশ্যন কৰিম বুলি ভাবিছোঁ। কাৰেণ্টটো নাই যে, এইখিনিতে মানে কৰিম বুলি ভাবিছোঁ। এক ৰঙীন নেপালোঁ, সেইকাৰণে এনেকুৱা দুটাকৈ লৈ আহিছোঁ পেটিটো। আৰু কি কৰিবা, ফুটি যাব ৰাইজ ইমান ফুলাম। পূৰা সিহঁতক লগাই দিছোঁ বেলুন ফুলাবলৈ। দেখিছেনে, সিহঁতি এইকেইটাহে ফুলাইছেনে, মানে ইমান দেৰি পৰা এইকেইটা ফুলাবলৈ পাৰিনে। এইজনী আকৌ ফুলাওঁতে ফুটি গ'ল মুখতে, আৰু এই একদম গাহৰিজনীয়ে ফুটাই আছে। সেয়া মই ফুলাইছোঁ, চক ইমান গাল মই ফুলাইছোঁ, আৰু ফুলাম এতিয়া। তো এইটো ডেক'ৰেশ্যনৰ ফাইনেল লুক। চব বেলুন ফুটিয়ে গ'ল, এনেকৈয়ে বনালোঁ আৰু। পূৰা ডেক'ৰেশ্যন কৰি একদম হৈ গৈছে। মই একদম ঘামি জোল হৈ গৈছোঁ। ৰাইজ কেক ক'ব আৰু, এতিয়া কেক কাটিব সময় হৈছে আৰু। এইবোৰ আমাৰ গৃহিণী মানুহ। এতিয়া বাৰ্থডে গাৰ্ল পূৰা মানে একদম ফটো মৰাত বিজি। এইফালে বাচ্ছা পাৰ্টিও পূৰা আহি গৈছে আৰু এতিয়া ব'লক কেকটো কাটোঁ আৰু। এইটোৱে হৈছে বাৰ্থডে কেক। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ। এয়া পূৰা বাৰ্থডে গাৰ্লক পূৰা স্প্ৰে মাৰিলোঁ ফেচকৈ, একদম জেগাত পৰি গৈছে যে। গিফ্ট হয় এইটো লগ খুলি চা কতই একো নহয়, খাই দে, চেলেকি দে। শুন ভাল দিছে না, চাওঁ সম্পূৰ্ণকৈ দেখাই দিওঁ। এয়া এই ভণ্টিহঁতৰ লগৰ। অকণমান দিয়া, মোকো দিয়া অকণমান, মোকো দিয়া আকৌ। চ' দেখিলেই নহয়, আমাৰ চেলিব্ৰেশ্যনটো এনেকৈ হয়। এনেকৈ ডাঙৰ মানে ৰেষ্টুৰেণ্টতকৈ এইবোৰ নহয়। আমাৰ পৰিয়ালৰ মানুহকেইটা গোট খালেই বহুত যথেষ্ট হয়। বাৰু এতিয়া মানে কেকটো টেষ্ট কৰা বাৰী আহি পৰিছে। ৰ'ব মোবাইলটো এঠাইত থৈ লওঁ, মোবাইলটো থ'বলৈ জেগাই নাই। ত' এতিয়া মই কেকটো টেষ্ট কৰি আপোনালোকক জনাই আছোঁ কেনেকুৱা। মই খাবলৈ নাপাবটো বুলি ভাবি সঁচাকৈ বহুত মানে টেষ্টি হৈছে। তো এনেকৈ আৰু অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ। এতিয়া ঘৰ মানে অকণমান পাতল হৈছে আৰু, মানে গৰমে খাই মাৰিছে ৰাইজ। বাহিৰলৈ চাওক, পূৰা ৰ'দ। ইফালে কাৰেণ্ট নাই, কাৰেণ্ট মানে আমাৰ ইয়াত নাইকিয়া, কিন্তু আমাৰ জেনেৰেটৰটো লগাই মানে অকণমান হাৱা বতাহ খাইছে আৰু চবেই। কিন্তু মই ইয়াত ফেনটো নচলোৱাকৈ এইফালে দৰ্জাখনো মাৰি লৈছোঁ আৱাজ আহিব বুলি। ইয়াত মানে ব্লগ বনাই আছোঁ আৰু একো নাই। এতিয়া অকণমান পাতলা হৈছে, চব গুচি গৈছে ন ল'ৰা ছোৱালীবোৰ। এতিয়া মানে আমাৰ পৰিয়ালৰ মানুহ এটা দুটাকৈ আহিব আৰু ৰাতি পূৰা খানা হ'ব আৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। মোক বোলে হেৰি মেংগ' দিছে হা, মেংগ'টো আমাৰ এই দাদাটোৱে লৈ আহিছে। এয়া একদম মেইন বস্তু পূৰা যোগাৰ হৈ গৈছে, পূৰা চফা তফা কৰি ধুনীয়াকৈ সেকি লৈছে জুইত। আৰু এয়া দাদা কি কৈছে, মোৰ এইবিলাক মানে আগৰ পৰাই ভাল নাপাওঁ। কি এই কেমেৰা ভিডিঅ' কৰা কিবা কৰা, মানে প্ৰফেশ্যনেলি মোৰ যোনকেইজনী চেলিব্ৰিটি আছে সিহঁতৰ লগত বেছি ভাল লাগে। বৰ আচৰিত কথা ক'লে আপুনি, কওক কিবা এটা। বাঁহৰ কাম কৰি আছে।
তো এতিয়া আমি অকণমান ওলাই আহিছোঁ ফুৰিবলৈ এই ভণ্টিহঁতো আহিলে এইবিলাক গৈ আছে আগে আগে কিন্তু আমি অকণমান ডাঙৰ যে আমি অকণ পিছত আহিছোঁ সিহঁতক চাই যাব লাগিব যে গাইছ সিহঁতৰ চাইজকেইটা চাওকচোন একদম এনেকৈ ওলাই গৈছে মানে ওপৰ পৰা তললৈকে মানে এতিয়া আমি আহি পাই গ'লোহি ফাইনেলি একদম পৰিৱেশটো চাওক ইমান পৰিৱেশটো চিনি পাইছে মোৰ মানে ব্লগত দেখিয়ে থাকে এইটো পৰিৱেশ এইটো মানে ফ্ৰেছ হাৱা মাৰি থাকে সেইফালে সেয়া অ' হাই কৈ দিয়া হাই কৈ দিয়া অ' যাওঁ নেকি তো গাইছ এয়া পি লওঁ বুলি ভাবিছোঁ নে কি কয় সেইফালে যাওঁতে পূৰা চিপছ মিমি বাদাম ইত্যাদি মানে লৈ আহিছিলোঁ এতিয়া মানে চাট ফাটা বনাই খাইছোঁ আৰু ৰাইচ তো গাইছ এয়া আৰু দেখি গম পাইছে থাকে কিমান নাচিলোঁ মানে লাইটটো জ্বলাই দিলে ভিডিঅ'টো যেতিয়া অন কৰি দিওঁ মানে কোনেও নানাচে মানে চবেই লাষ্ট কৰি গুচি যায় সেইকাৰণে পূৰা মানে সুযোগ সুবিধা মিলাই যিকেইটা ক্লিপ ৰাখিলোঁ সেইকেইটাকে ৰাখিলোঁ আৰু তো এয়া আমাৰ ৰূপ তাৰপিছত মই চশমাও লগাই লৈছোঁ চশমাখন মোলৈ নোসোমাই এনেকৈ ভাল লাগে মানে তো মানে এতিয়া খানা হৈছে আৰু খানা খামগৈ মাংস বনাই থৈছে পূৰা একদম পূৰা আধা আধি খাই হৈ গৈছে আৰু মানে এতিয়া আমি খোৱাই নাই আমি খাবলৈ আছে আৰু গাইছ এয়া ধুনীয়াকৈ খানাবোৰ ৰেডি হৈ গৈছে আৰু ইয়াত মাংস আৰু ভাত দিলে দালি দিবলৈ আছে মানে আগতে ৰেডি কৰি লৈছোঁ তাৰপিছত খাবলৈ মাতিম আৰু চবকে মাছ যোনে যোনে খায় মাছৰ আইটেম কৰি আছে আমাৰ পেহীয়ে খানা এতিয়া পূৰা খানা ৰেডি হৈ গ'লে মোৰ ভাগৰ দেই ৰাইচ বাকী এয়া পূৰা খাই বাকী এইফালে চবেই খোৱা ষ্টাৰ্ট কৰিলে এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ নহ'লে মই থাকি যাম তাৰপিছত লগ পাই আছোঁ অ'কে এতিয়া মানে ভাত চাত খাই হৈ গ'ল আৰু এতিয়া আৰু কাম নাই চব হৈ গ'ল কৰি মেলি আৰু আমি ধুনীয়াকৈ বিচনা ধুনীয়াকৈ পাৰি লৈছোঁ শুবলৈ বুলি তো শেষত এটাই ক'বলৈ বিচাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যোনসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব তেনেকৈ মোক আৰু আগুৱাই লৈ যাব আৰু তো আজিলৈ ইমানেই বাই বাই কিবা ক'বা নেকি তোমালোকে গজব বেজ এতিয়া তো হ'ব দিয়ক বাই বাই